কিয়নো আপোনালোকৰ ইলেকশ্যন এজেণ্ট, পোলিং এজেণ্ট, ষ্ট্ৰং ৰুম গাৰ্ড তেওঁলোকে অলৰেডি জানে আৰু তেওঁলোকৰ থ্ৰুদি ইন প্ৰেজেন্স অফ মিডিয়া যি কনফিউজন আছে এইটো আমি ক্লিয়াৰ কৰি দিম। আৰু যদি আপোনালোকে অতি শীঘ্ৰে এই জেগা এৰি নাযায় তেতিয়াহ'লে আমি লফুল একশ্যন ল'বলৈ বাধ্য হ'ম। মই আকৌ ৰিপিট কৰিছোঁ, আপোনালোকে সোনকালে যি মানুহে আমি অলৰেডি আইডেণ্টিফাই কৰি ৰাখিছোঁ আননেচেচাৰী ইনকনভিনিয়েণ্ট ক্ৰিয়েট কৰিছে পলিং পাৰ্চনেলৰ লগত, যদি আপোনালোকে অতি শীঘ্ৰে এই জেগা এৰি নিদিয়ে তেতিয়াহ'লে আমি লফুল একশ্যন ল'বলৈ বাধ্য হ'ম। চ' আই ৰিকুৱেষ্ট चलो थोड़ा सा जगह कर दो यार प्लीज Hey!
চ' যিহেতু তেওঁলোকে পলিং পাৰ্টিক এস্কৰ্ট লৈ আহি আছে তেওঁলোকে প্ৰথমতে ইয়ালৈ আহি তেওঁলোকৰ বস্তু জমা কৰিছে চ' তাৰপিছত তেওঁলোক যিটো DC অফিচৰ ষ্ট্ৰং ৰুম আছে তালৈ লৈ যায় ঠিক আছে ত' আপোনালোকে বেছি হেৰি কৰিব নালাগে তেওঁলোকে DC অফিচৰ যিটো ডেজিগনেটেড ষ্ট্ৰং ৰুম আছে তাত তেওঁলোকে জমা দিব মই আপোনালোক সকলোকে অনুৰোধ জনাম যে আপোনালোকৰ যি ইলেকশ্যন এজেণ্ট আছে আৰু পলিং এজেণ্ট আছে তেওঁলোকক আপোনালোকে তেওঁলোকৰ লগত এবাৰ কথা পাতি লওক তেওঁলোকে আপোনালোকক এই কথাটো জনাই দিব 2 নম্বৰ কথা আপোনালোকৰ যি ইলেকশ্যন এজেণ্ট আছে তেওঁলোকক আমি অলৰেডি ৰিকুৱেষ্ট কৰিছো যাতে তেওঁলোকে DC অফিচৰ ষ্ট্ৰং ৰুমত যায় চ' এতিয়া মই আপোনালোকক এটাই অনুৰোধ জনাম যে আপোনালোকে ইয়াতে মানে বেছি ভিৰ ভাৰ কৰি মানে পৰিস্থিতিটো বেয়া কৰিব নালাগে মই আপোনালোকক এটাই অনুৰোধ জনাম যে আপোনালোকে আপোনালোকৰ যি ইলেকশ্যন এজেণ্ট আছে তেওঁলোকৰ লগত কথা পাতক আপোনালোকৰ যি পুলিং এজেণ্ট আছে তেওঁলোকৰ লগত কথা পাতক তেওঁলোকে সবিশেষ জানে আৰু যি ৰিজাৰ্ভ বেলট বক্স আছিল ছেক্টৰ অফিচাৰসকলৰ হাতত সেইটো আমি তেওঁলোকক অলৰেডি ইনষ্ট্ৰাকশ্যন দিছো যে যিটো DC অফিচৰ ষ্ট্ৰং ৰুম আছে তাত তেওঁলোকে লৈ যাব থেংক ইউ স্যাৰ খালী বক্সটো ডাইৰেক্ট ইয়াত ষ্ট্ৰং ৰুমতে লৈ আনিছে বুলি সঁচা নেকি চাওক তেওঁলোক কোনো পুলিং পাৰ্টিৰ লগত একেলগে আহিছে তেওঁলোকে পুলিং পাৰ্টিক এস্কৰ্ট কৰি লৈ আহিব লাগে চ' যিহেতু তেওঁলোকে পুলিং পাৰ্টিক এস্কৰ্ট লৈ আহি আছে তেওঁলোকে প্ৰথমতে ইয়ালৈ আহি তেওঁলোকৰ বস্তু জমা কৰিছে চ' তাৰপিছত তেওঁলোক যিটো DC অফিচৰ ষ্ট্ৰং ৰুম আছে তালৈ লৈ যায় ঠিক আছে ত' আপোনালোকে বেছি হেৰি কৰিব নালাগে ঠিক আছে গোটেই ডাইৰেকশ্যনখিনি আপোনালোকক জনোৱা হৈছে বাকী আপোনালোকৰ আৰু কিবা যদি ডাউট থাকে আমি আপোনালোকৰ সেই ডাউটটো ক্লিয়াৰ কৰি দিম কিন্তু এনেকুৱা এটা উত্তপ্ত পৰিস্থিতি আপোনালোকে নকৰিব থেংক ইউ